সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা যাচিলোঁ আৰু আজি হ'ল গৰু বিহুৰ দিনা আমাৰ গাঁৱত সকলো ৰাইজে মিলি এটা বাঁহ বান্ধা হয়। গৰু চৰু গা ধুৱাই আহি বাঁহ বান্ধে মন্দিৰত আৰু এই বাঁহ বান্ধা নিয়মবিলাক দেখুৱাই আছোঁ, কি কৰে কেনেকৈ বান্ধে সকলোবোৰ দেখুৱাম। ভিডিঅ'টো শেষলৈকে চাই যাব আশা কৰিছোঁ। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব। এইখিনি প্ৰচেছ দেখুৱাবলৈ চেষ্টা কৰিম, চাই থাকিব ভিডিঅ'টো শেষলৈকে। প্ৰথমে আমাৰ বাঁহডাল এনেকৈ কাটি অনা হয়। কাটি অনাৰ পিছত বাঁহডাল ভালদৰে চাচি দিয়া হয় এনেকৈ। আৰু এইটো হৈছে আমাৰ মন্দিৰটো আৰু এইবিলাক হৈছে চঙাৰ। দেখুৱাই আছোঁ আপোনালোকক। বাঁহডাল আনি এনেকৈ চাচি মেলি এনেকৈ বাঁহডাল জুখি লোৱা হয়, জখ আছে। বাঁহডাল আমাৰ 7 হাত বা 9 হাত দিয়া হয়। আমি বাঁহডাল 7 হাত কৰি জুখি লৈছোঁ আৰু এনেকৈ বাঁহডালত গোটেই ৰঙা কাপোৰেৰে মেৰাই দিয়া হয়। বাঁহডালত গোটেই মেৰাই দিয়া হৈ আছে, মেৰাই আছে। কাপোৰখিনি গোটেই মেৰা হোৱাৰ পিছত কি কৰিব দেখুৱাই আছোঁ, চাই থাকিব আপোনালোকে, চাই থাকিব নাপাহৰিব দেই। ভালদৰে কাপোৰখিনি মেৰাই লোৱা হয়। কি কাৰণে? ইয়াতে ৰুমাল দিয়া হ'ব বা গামোচা দিয়া হ'ব, কিছুমান কাপোৰ বান্ধি দিয়া হয়। তাৰপিছতে আৰু বাঁহডালত এটা এটাকৈ চঙাৰবিলাক বান্ধি দিয়া হয়। যিখিনি আপোনালোকে প্ৰথমতে দেখা পালে সেইখিনি চঙাৰ হয়। আৰু সৰু থাকিলেতো জানে, ঢলে হওক বা কিবাই হওক বাজনা বজাই বিৰাট ভাল পায়। আমিও ভাল পাইছিলোঁ এতিয়া সৰু থাকোঁতে। ইহঁতে ধুনীয়া বজাই আছে, বজাই থাকি বিৰাট ভাল পাইছে। আৰু ইয়াৰ পিছতে গোটেই কাপোৰখিনি মেৰাই দিয়া হোৱাৰ পিছত এনেকৈ এখন কাপোৰ মেৰাই দিয়া হৈছে। এইটো সোমাই দিয়াৰ বাবে এই চোলাটো। তাৰপিছত এনেকৈ চোলাটো বাঁহৰ আগত সোমাই দিয়া হ'ল। আগপিনে যিটো ওপৰত থাকিব তাতে সোমাই দিয়া হ'ল। আৰু তাৰপিছতে এখনকৈ কাপোৰ প্ৰথমে গামোচা বান্ধি লৈছোঁ আমি, গামোচা বান্ধি লোৱা হ'ল। আৰু এইটোৱে হ'ল চঙাৰ, যিটো আগফালে বান্ধি দিম মই। দেখি আছোঁ মোৰ হাতত যিটো আছে, তাৰে আগতে টিলিঙা বান্ধি দিছোঁ। এই গামোচাবোৰ বান্ধি দিয়া হৈছে, সকলোৱে মিলি বান্ধি দিছে। আৰু যিটো দেখাত, যিহেতু বাঁহডাল ভাল দেখা হ'ব লাগে দেখাটো, আৰু বান্ধি আছোঁ তেনেদৰে। আৰু এনেকৈ সকলোৱে গাঁৱৰ মানুহ মিলি জুলি বাঁহডাল বান্ধি দিয়া হ'ল। বাঁহডাল আজি হ'ল গৰু বিহু। আজি গৰু বিহুৰ দিনা আমি বাঁহডাল বান্ধি লৈছোঁ এনেকৈ। অহাকাইলৈ 1 তাৰিখ হ'ব, অহাকাইলৈ আমি গাঁৱত ভৰাম। 1 তাৰিখৰ দিনা আমাৰ গাঁৱতে ভৰোৱা হয়। ভিডিঅ'টোৰ মাজতে আপোনালোকলৈ এটা সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আৰু এটা ভাল লগা কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে মই ভিডিঅ'বোৰ দিলে, নতুন ভিডিঅ'বোৰ দিলে সকলোতকৈ আগত যাতে আপোনালোকে পায়। যিখিনি পাৰোঁ সেইখিনি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আমাৰ গাঁৱত গৰু বিহুৰ দিনা কি অনুষ্ঠান কৰা হৈছে সেইখিনি দেখুৱাইছোঁ, যে গৰু গা ধোৱাৰ পিছত কি কৰে বা কেনেকৈ বাঁহডাল বান্ধিছে, ইয়াৰ পিছত কি কৰিব দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক। ফাইনেলি আমাৰ ৰেডি হৈ গ'ল। গোটেইখিনি কাপোৰ আৰু চঙাৰ বন্ধা হোৱাৰ পিছত এনেকৈ একবাৰ উঠাই চালোঁ যে ক'ৰবাত লাগা আছে নেকি। যদি ক'ৰবাত লাগা আছে চাই মেলি বান্ধি দিলোঁ। ফাইনেলি হৈ গ'ল আমাৰ বাঁহডাল। তাৰপিছত কি কৰোঁ চাওক। আৰু লাগাখিনি য'ত লাগা আছে চাই মেলি এনেকৈ বান্ধি দিয়া হয়। তলৰ পৰা ওপৰত, যে তলৰ পৰা ওপৰত লাগা হৈছে, যিটো লাগা আছিল সেইটো এনেকৈ বান্ধি দিলোঁ। গতিকে দেখুৱালোঁ। তাৰপিছত বাঁহডাল সম্পূৰ্ণ মন্দিৰৰ 3 পাক ঘূৰা হ'ব, সম্পূৰ্ণ মন্দিৰৰ বাহিৰেদি। কোনোবাই আকৌ প্ৰশ্ন কৰিব পাৰে, যে কোনোবাই কমেণ্ট কৰিব পাৰে, এইবিলাক কি, এইবিলাক বেলেগত দেখা নাই। এইবিলাক আমাৰ ফালে আছে, আমাৰ ককা আইতাহঁতৰ দিনত আগৰ পৰাই আছে। যি কিছুমান নিয়ম বান্ধি ৰাখিছে বা কিছুমান নিয়ম দি থৈ গৈছে, সেইবিলাক নিয়ম আমি ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ বা কিছুমান নিয়ম আমি ৰাখি আছোঁ। আৰু এনেকৈ বাঁহ বান্ধি মেলি 3 পাক মন্দিৰৰ বাহিৰেৰে ঘূৰাই মেলি সম্পূৰ্ণ শেষ কৰি নিয়ম নীতি, তো বাঁহডাল এনেকৈ আকৌ এবাৰ মন্দিৰত সোমাই ৰাখিলোঁ। পুনৰবাৰ সকলোলৈকে ধন্যবাদ থাকিল যে ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে। আশা কৰিছোঁ ভিডিঅ'টো চাই অলপ হ'লেও ভাল পালে, কিবা এটা আমাৰ গাঁৱৰ বিষয়ে জানিলে বা কিবা এটা নিয়ম আছে সেইটো জানিলে। সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। লগ পাম আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে। তো আজিলৈ এৰিছোঁ, বাই বাই, ইমানে।